নমস্কাৰ বন্ধুসকল, মই প্ৰফুল্ল মিক্স জ্ঞান নামৰ মোৰ নতুন ইউটিউব চেনেলটোলৈ মই স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মই বনোৱাৰ এটা বিশেষ কাৰণ আছে, যিটো মই নিজে বহুবাৰ প্ৰব্লেমত পৰিছোঁ যে সময়মতে লাইনৰ বা বিদ্যুতৰ আমাৰ যিটো বিল, এইটো বিল পৰিশোধ কৰিব নোৱাৰোঁ। যে বহুত কাৰণত হ'ব পাৰে, কেতিয়াবা সময়মতে ডেটটো পাহৰি যাওঁ বা যোৱা যায়, বা কেতিয়াবা দীঘল লাইন অফিচত বিল পৰিশোধ কৰাৰ সময়ত গোটেই দিনটো ৰখি বিল পে'মেণ্ট কৰিব লগা হয়। সেইকাৰণে এই ভিডিঅ'টো চোৱাৰ পিছত আপুনিও মোৰ দৰে নিজে আপোনাৰ নিজৰ ATM বা যদি নেট বেংকিং থাকে, এই নেট বেংকিঙৰ সহায়ত আপুনি ঘৰতে বহি নিজে আপোনাৰ বিল অতি সহজে আপুনি ঘৰতে বহি পে'মেণ্ট কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে নিজৰ ATM কাৰ্ডটো বা নেট বেংকিঙৰ যিখিনি পাছৱৰ্ড আৰু এইখিনি লগতে ৰেজিষ্টাৰ্ড মোবাইলটো কাষত ৰাখিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে মোবাইলৰ ডাটাটো অন কৰি ল'ব। প্ৰথমতে মোবাইল ডাটা অন কৰাৰ পিছত আপোনালোকে মোবাইলত থকা ব্ৰাউচাৰ, যিকোনো ব্ৰাউচাৰ, ক্ৰম বা UC ব্ৰাউচাৰ বা আন যিকোনো ব্ৰাউচাৰ, এইটো অ'পেন কৰিব। বা গুগলত গৈ apdcl.org এই ৱেবছাইটটো আপোনালোকে টাইপ কৰি অ'কে কৰিব। এইটো apdcl.org, এইটো হ'ল ৱেবছাইট, যোনটো আমাৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আছে, তেওঁলোকৰ ৱেবছাইট। ইয়াত আপোনালোকে অ'পেন হোৱাৰ পিছত তিনিটা লাইন দেখা পাইছে। ইয়াত এই তিনিটা লাইনটোত ক্লিক কৰিব। নেক্সট আপোনালোকে দেখাব পে এণ্ড ৰিচাৰ্জ অপশ্যন। পে এণ্ড ৰিচাৰ্জ অপশ্যনটো ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ কাষ্টমাৰ ID, যিটো বিলত দিয়া থাকে আপোনাৰ কাষ্টমাৰ ID, এণ্টাৰ কৰিব। ইয়াত কেপচা বুলি দেখা পাইছে, য'ত সংখ্যা আছে ABCD আৰু 1 2 3 কিবা লিখা আছে, সেইখিনি চাই তাত এণ্টাৰ কৰি ভেৰিফাই অপশ্যন ক্লিক কৰিব। ইয়াত আপোনালোকৰ বিলটো ইয়াত দেখা পাব। বিলটো চোৱাৰ পিছত আপুনি বেক কৰি আকৌ পে'মেণ্ট অপশ্যনত যাব। পে মাই ইলেক্ট্ৰিচিটি বিল, যিহেতু আমি অনলাইন ৰিচাৰ্জটো পে'মেণ্ট। পে মাই ইলেক্ট্ৰিচিটি বিল ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ কাষ্টমাৰ ID এণ্টাৰ কৰাৰ পিছত ছাবমিট অপশ্যনত ক্লিক কৰিব। তাৰপিছত এই পেজটো আছে, য'ত নেকি ইমেইল ID বিচাৰিছে। আপোনালোকৰ ইমেইল ID তাত দিয়াৰ পিছত পে অপশ্যনত ক্লিক কৰিব। ইয়াত কাষ্টমাৰ নাম্বাৰ, কাষ্টমাৰ নেম, এইখিনি আপোনালোকে দেখা পাব। আপোনালোকৰ বিল, ইনভইচ নাম্বাৰ, ইনভইচ ডেট, গোটেইখিনি তথ্যখিনি দেখা পাইছে। ইয়াত এইখিনি অপশ্যন কৰাৰ পিছত আমি পে'মেণ্ট অপশ্যনলৈ যাম। পে'মেণ্টৰ কাৰণে আমি আমাৰ ATM কাৰ্ডেৰে পে'মেণ্ট কৰিম। তাৰ কাৰণে আপোনালোকৰ ATM কাৰ্ডটো ৰেডি ৰাখিব, লগত ৰাখিব, আৰু ATMৰ বা বেংকৰ লিংক, যোনটো মোবাইল নম্বৰ থাকে, সেই মোবাইল ফোনটো ওচৰত ৰাখিব, যিহেতু তাত OTP আহিব। OTPটো আমি ইয়াত ব্যৱহাৰ কৰিম। ইয়াত ATMত সন্মুখত থকা 16 ডিজিট ATM কাৰ্ড নাম্বাৰটো ইয়াত প্ৰয়োজন হ'ব। আৰু লাগিব আমাৰ পিছপিনে থকা তিনিটা CVN নাম্বাৰ, যোনটো ATMত পিছপিনে থাকে, এই তিনিটা সংখ্যা লাগিব। ঠিক আছে, এতিয়া আমি আমাৰ পে'মেণ্ট অপশ্যনলৈ আহোঁ। ইয়াত কাৰ্ড নাম্বাৰ সংখ্যাটা 16টা আমি ইউজ কৰিব লাগিব। নেক্সট ইয়াত CVV যোনটো আছে, সেই তিনিটা সংখ্যা থাকে কাৰ্ডৰ পিছপিনে, এইটো দিব লাগিব। নেক্সট এক্সপাইৰী ডেট, মান্থ আৰু ইয়াৰ, কোন চনত এক্সপাইৰী হ'ব আপোনাৰ ATM কাৰ্ডটো আৰু কোনটো মাহত এক্সপাইৰী হ'ব, এইখিনি তথ্য দিয়াৰ পিছত কাৰ্ড হোল্ডাৰজনৰ নাম লাগিব। XYZ যাৰ নামত আছে কাৰ্ডটো, তেওঁৰ নামটো লাগিব। তাৰপিছত এইটো মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব। হয় বন্ধুসকল, আৰু এটা অপশ্যন আছে, সেইটো হ'ল নেট বেংকিং। যদি আপোনাৰ ষ্টেট বেংকৰ বা যিকোনো বেংকৰ নেট বেংকিং অপশ্যনটো আছে, ইয়াত কাৰ্ডৰ সলনি, আমাৰ ATM কাৰ্ডৰ সলনি আমি এইটো নেট বেংকিঙৰ সহায়ত পে'মেণ্টটো আমি কৰিব পাৰোঁ।
বন্ধুসকল আপোনাৰ মোবাইলত ৰেজিষ্টাৰ্ড মোবাইলত যোনটো ATM-ৰ লগত বা একাউণ্টৰ লিংক আপ আছে সেইটোত OTP আহিছে। সেই OTP-টো আপোনালোকে এণ্টাৰ কৰি পে'মেণ্টৰ অপশ্যনত OTP মানে ওৱান টাইম পাছৱৰ্ড যোনটো নেকি আপোনাৰ বেংকৰ পৰা পঠাব। ইয়াত OTP অহাৰ পিছত সেই OTP-টো আপুনি আপোনাৰ এই ৱেবছাইটত গৈ OTP সংখ্যাখিনি টাইপ কৰাৰ পিছত ছাবমিট কৰিব। তাৰপিছত পে'মেণ্ট অপশ্যনটো কমপ্লিট হ'ব। হয় বন্ধুসকল, এতিয়া আমি গম পালোঁ যে অনলাইন পে'মেণ্ট আমি কেনেকৈ কৰিব পাৰোঁ। আমাৰ ইলেক্ট্ৰিকৰ বিল যোনটো আমাৰ বিদ্যুতৰ বিল মাহে মাহে যোনটো এটা সমস্যাত আমি ভুগিব লগা হয়, যে সময়মতে আমি বিলটো পে'মেণ্ট কৰিব নোৱাৰোঁ বা আমি তাত গৈ বহুত দীঘল এটা লাইনত আমি থিয় হ'ব লাগে পে'মেণ্ট কৰাৰ কাৰণে। সেই সমস্যাটো আমি ইয়াত এই ভিডিঅ'টোৰ জৰিয়তে আমি গম পালোঁ যে কেনেকৈ ঘৰতে বহি আমি অতি সহজতে আমাৰ নিজৰ মোবাইলৰ পৰা বিলখিনি আমি পে'মেণ্ট কৰিব পাৰিম। হয়, মই আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে সহায় কৰিব আপোনালোকক পে'মেণ্ট কৰাৰ কাৰণে। বন্ধুসকল, এই মই দিয়া ইনষ্ট্ৰাকশ্যনখিনি ভিডিঅ'ত আপোনালোকে আকৌ চাব আৰু চাই আপোনালোকে ট্ৰাই কৰক। নিশ্চয় মই আশা কৰিছোঁ আপোনালোকে পে'মেণ্ট কৰিবলৈ সক্ষম হ'ব। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।